খবৰ? চ' সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ সকলোৱে ভালে আছে, ভালে কুশলে থাকক সকলো। আজি মাঘৰ বিহুৰ ভোগালীৰ উৰুকা। চ' আমি সকলোৱে মিলি এসাঁজ খাম আমাৰ ভেলাঘৰত। ব'লকচোন চাওঁ ভেলাঘৰৰ প্ৰস্তুতি কেনেকুৱা, ৰাতিৰ কাৰণে প্ৰস্তুতি কেনেকুৱা আমি চাবলৈ যাওঁ। আমি আহি পালোঁ ভেৰালি ঘৰ বৰ্তমান। চ' এয়া চাওক, প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এইফালে মজাকৈ আমাৰ ওপৰত ত্ৰিপাল লগাই দিছে, এইফালে টেণ্ট লগাই দিলে, চৌকা ৰেডি পূৰা। এইফালে পানী ৰেডি, এইফালে খৰি ৰেডি, এয়া শাক পাচলি, চাউল। চ' এয়া আমাৰ ভেলাঘৰৰ ভিতৰত, এয়া ইয়াতে ডাঙৰকৈ জুই ধৰা হ'ব। এয়া কালি ৰাতিয়েই ইয়াতে ধৰিছিলে। চ' ইয়াতে আমাৰ ইয়াত ডিজে কেইটা আনিছোঁ, ইয়াতে ৰখাইছোঁ। চ' চাই থাকিব আপোনালোকে। এয়া আমাৰ চৌকা জুই জ্বলিছে আৰু ৰাইজে জুই জ্বলাইছে। এয়া আমাৰ এইফালে ভাজি হৈ আছে, এইফালে খাচী মাংস। এয়া আমাৰ কাৰিকৰ। ওপৰত কলপটুৱা দি দিছোঁ মজাকৈ, পূৰা হৈ আছে আৰু। এয়া আমাৰ বৰ্তমান খানা সকলো খাবলৈ বহিছে। এয়া চাওক, ৰাইজ বহিছে প্ৰথম, ডাঙৰ মানুহখিনি প্ৰথমে বহিছে, এয়া ল'ৰাখিনিয়ে দিব। আৰু এইফালে আমাৰ ভেলাঘৰ আছে, এয়া এইফালে বহিছে চব। ময়ো বহি লৈছোঁ প্ৰথমে, তাৰপিছত খাই লৈ দি থাকিম আৰু লাহে ধীৰে ভগাই থাকিম মজা। মাংস আহি গ'ল, মাংস মই কাৰণ মই কেমেৰা কৰি কোনে পাৰিব? খাচী আচল মানুহ খাই আছে। এই গীত আমাৰ ভাটৌ এয়া আমাৰ এতিয়া খোৱা বোৱা হৈ গ'ল। এতিয়া আমাৰ ইয়াত ডান্স। এয়া আমাৰ ঢোল আহি গ'ল, এইফালে আমাৰ মাইক চলি আছে, গান গাই আছে। জানলৈ যোৱাৰ পৰাই মুনিয়া হৈ পৰিলি, মিঠা হাঁহি দিয়ে খাই দিলে মোৰ কলিজা, তাই মিঠা হাঁহি দিয়ে খাই দিলে মোৰ কলিজা। বলে গাৰ চাদৰ
ভিউৱাৰ্ছ গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং এতিয়া আমাৰ ৰাতিৰ খানাটো হৈ আছে আমাৰ কণী সিজোৱা আৰু লাল চাহ কণী সিজোৱা আৰু লাল চাহ এয়া আমাৰ এইফালে আমাৰ ঢুলীয়া এয়া এইফালে ঢুলীয়া কিবা এটা কোৱা নমস্কাৰ বিহু শুভেচ্ছা থাকিল চবলে বিহু শুভেচ্ছা থাকিল বিহু শুভেচ্ছা হেপী বিহু এয়া আমাৰ লাষ্টৰ খানা ইয়াতে বিদায় আৰু ৰাতিপুৱালৈ আমি বিদায় দিম এয়া আমাৰ জুই চ' হেল্ল' ভিউৱাৰ্ছ এয়া আমাৰ ভেলাঘৰ জ্বলোৱা হ'ল ইয়াৰ আগতে নামপৰখন হ'ল কিন্তু মোৰ মানে ক্লিপটো লোৱা নহ'ল আচলতে বিশেষ ইফালে সিফালে কামত লাগি আছিলোঁ ক্লিপটো ল'ব নোৱাৰিলোঁ মই চ' এয়া চাওক আমাৰ জুই জ্বলিছে আৰু বৰ্তমান ইয়াৰ শেষ আৰু মই থৈছোঁ শেষ জ্বলান্তই নম প্ৰসাদ বিতৰণ লাষ্ট আৰু আজি শেষ কালিখিনি আমি আজি ইয়াতে শেষ কৰিলোঁ এতিয়া দিয়ক হেল্ল' ভিউৱাৰ্ছ আজি অসমীয়া নৱবৰ্ষৰ 1 তাৰিখ আৰু যি ভেলাঘৰ বনাইছিলোঁ আমি সেই ভেলাঘৰ বৰ্তমান পূৰা হ'ল এয়া চবেই ইয়াতে এতিয়া এনজয় কৰি আছে ফটো উঠি আছে চ' সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু যাতে সকলোৱে বছৰটো যাতে ভালে কুশলে যায় তাৰ কামনা কৰিলোঁ ব'লকচোন ইহঁতে কি কৰে শুনো চ' মাঘৰ বিহু শেষ আজি মাঘৰ 1 তাৰিখ কি ক'বা তোমালোকে रुको जरा सबर करो ভোগালী